Hello everyone, Arusha and Momsor আনটো ৰেচিপিলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো কণী আলুৰ দম। খাবলৈ বহুত টেষ্টি হয় আৰু একেবাৰে সিম্পলকৈ বনাইছো। আপোনালোকে ভিডিওটো চাই থাকিব। যদি ভিডিও চাই ভাল লাগে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক আৰম্ভ কৰো। মই ইয়াত 3টা মিডিয়াম সাইজৰ আলু আৰু 3টা কণী লৈ লৈছো বনাবৰ কাৰণে। আৰু এখন কেৰাহীত তেল গৰম কৰি লৈ মই এখিনি ভাজি লম। অলপ ভাজিম, বেছি নাভাজো। আৰু এখিনি কণীখিনি ভজা হৈ গলে মই ইয়াত আলুখিনিও ভাজি লম। একচুয়ালি বইল কৰি লোৱা আলু ভাজি ললে ভাঙি না যায়, গোটা গোটা হৈ থাকে বনোৱা টাইমত। কোনোবাই আকৌ ভাঙি খাই ভাল পায়। মই একচুয়ালি এনেকে গোটা গোটা থাকিলে ভাল পাওঁ। আপোনালোকে যেনেকে পছন্দ কৰে তেনেকে খাব। আৰু এখিনি ভজা হৈ গৈছে। মই ইয়াত দিছো এটা ডাঙৰ সাইজৰ পিয়াজ। পিয়াজখিনি ৰঙচুৱা হৈ গলে ইয়াত মই দিম বিলাহীখিনি দি আৰু 3-4 মিনিট মান ভাজিম। বিলাহীৰ এটা গোন্ধ থাকে তো যোৱালৈকে। আৰু ইয়াত দিছো মই হালধি গুড়ি, দিম জলকীয়া আৰু অকণমান সৰহকৈ দিছো ধনিয়া গুড়ি। এইখিনি মছলা আমাৰ কিচেনত ব্যৱহাৰ হয়েই। আৰু দিছো ইয়াত নহৰু, আদা নহৰু মই অকণমান দিছো, বেছি দিয়া নাই, নহলে টেষ্টটো বেয়া হৈ যাব। আৰু মছলাখিনি অলপ সময় ভাজি লম। মছলাখিনি জ্বলি নাযাবৰ কাৰণে মই অলপমান পানী দি দিম ইয়াত। আৰু পানী দি মই 4-5 মিনিট ভালকে ভাজি লৈছিলো। চাওক কেনেকৈ গলি গৈছে আৰু বহুত ধুনীয়া এটা পেষ্টৰ নিচিনা হৈ গৈছে। আৰু এনেকৈ মই 3-4 মিনিট মান ৰাখি দিম মিডিয়াম ফ্লেমত। চাওক মছলাত তেল এৰি দিছে আৰু নিজৰ পৰিমাণ অনুসৰি পানী দি লম। পানীখিনি উতলি অহাৰ পিছত মই ইয়াত দিছো নিমখ আৰু দি দিম ফ্ৰাই কৰি লোৱা কণী আৰু আলুখিনি। এইখিনি দি 6-7 মিনিট মান গেছৰ ফ্লেমটো হাই কৰি দি ৰাখি দিম। আলুখিনিটো সিজাই লোৱা আছিলে। আৰু মই ইয়াত দিছো দালচেনি গুড়ি। আপোনালোকে গৰম মছলা ব্যৱহাৰ কৰিব পাৰে, অকণমান দিব, অলপ সেন্টটো ভাল হ'ব। আৰু হৈ গ'ল। মই ইয়াত সাৰ্ভ কৰি দেখুৱাই আছো আপোনালোকক। চাওক খাবলৈ বহুত টেষ্টি হৈছিলে আৰু বহুত ধুনীয়া হৈছিলে। আলু আৰু কণীৰ দম মোৰ বহুত ফেভাৰিট হয়। আপোনালোকে যদি ভাল পায় জনাব। একেবাৰে শেষলৈকে ভিডিওটো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছো।